নমস্কাৰ, মই বন্দনা। সাম্প্ৰতিক সময়ছোৱা আমাৰ যথেষ্ট জটিলতাৰ মাজেৰে পাৰ হৈ আছে। গতিকে এই সময়ছোৱা আমি যিমান পাৰোঁ নিজকে সিমানেই কিবা কামত নিয়োজিত কৰি ৰাখিব লাগে। ময়ো লিখা মেলা কৰি অলপ ভাল পাওঁ, যিহেতু আজি মই আপোনালোকৰ ওচৰলৈ মই নিজে লিখা এটি কবিতালৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। মোৰ এই কবিতাৰ শিৰোনাম জীৱন গাথা। পুৱাৰ ৰ'দালি জাক অংকুৰিত হৈছে, বাহিৰৰ মলয়া বতাহ জাকে চুমা দিছে, কণমানি শালিকাকেইটাই বিনাইছে, এঙামুৰি এটালি আইৰ উঠিবৰ হ'ল। পুৱাৰ কোমল ৰ'দালি জাক কৈশোৰী হ'ল, নামঘৰত বন্তি জ্বলিবৰ হ'ল, বাবু মইনাৰ উঠিবৰ হ'ল, আইৰ আখলত সোমাবৰ হ'ল। পুৱাৰ ৰ'দালি জাক যৌৱনা হৈছে, বাবু মইনাই কলম ধৰিছে, আইৰ হাতত যঁতৰ ঘূৰিছে, পিতাইৰ কপালত ঘাম বিৰিঙিছে। পুৱাৰ কোমল ৰ'দালি জাক যৌৱনা হৈছে, আইৰ তগৰে ঠন ধৰি উঠিছে, পিতাইৰ দেৱদাৰুই সুবাস বিয়পাইছে। পুৱাৰ ৰ'দালি জাক বৃদ্ধ হ'ল, নামঘৰত বন্তি জ্বলিবৰ হ'ল, পিতাইৰ উভতিবৰ হ'ল। আকাশত তৰা ওলাইছে, পিতাই চাহৰ কাপত মুখ গুজিছে, বাবু মইনাই পিতাইৰ কাষলৈ ঢপলিয়াইছে, সিহঁতে সৰু চোতালখনতেই পাতি পাৰি বহিছে, বাবু মইনাই তৰা গণিছে, আই পিতাই দুয়োলৈ চাই হাঁহিছে। ধন্যবাদ।